বান্ধৱীসকল স্বাগতম জনাইছোঁ আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মোৰ একদম কেঁচা পাকঘৰটোৰ পৰা দেখিছে মই একদম পূৰা বিজি হৈ আছোঁ খানা বনোৱা যিহেতু মই এটা অৰ্ডাৰ পাইছোঁ আৰু সেই অৰ্ডাৰটো হৈছে এখন মিটিঙৰ তাতে 50জন মানুহৰ মোৰ লুচি পুৰি আপোনাৰ ঘুগুনিৰ সৈতে দিবলৈ কৈছে তাৰ কাৰণে মই ৰেডি কৰিছোঁ বনাই আছোঁ জুইতে বনাইছোঁ একদম জুইত বনালে যিহেতু টেষ্টি হয় তাৰ কাৰণে বনাইছোঁ আৰু ইমানখিনি মোৰ মেছেজটো যে মানুহে পাইছে পাই পেলাই মোক যে কণ্টেক্ট কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ আগলৈ এনেধৰণে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু এনেধৰণে মোক অৰ্ডাৰ কৰিব আপোনালোকে কৈছে যে গৃহিণীসকলে যদি গা বেয়া লাগে বা বনাবলৈ মন নাযায় তৎক্ষণাত মোক নিসংকোচ আপোনালোকে কণ্টেক্ট কৰিব যে মোক আজি লাঞ্চ লাগে বা ডিনাৰ লাগে মই সকলো সময়তে মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ৱৰ্কাৰসকলেও মোক ধুনীয়াকৈ আপোনালোকে টিফিনৰ কাৰণে কণ্টেক্ট কৰিব পাৰে এয়া অলপ গ্ৰীণ চাটনি বনাই লৈছোঁ যিহেতু মোৰ এই কামখিনি অকলে কৰা সম্ভৱ নহয় মোৰ শহুৰ শাহুৰ মোৰ মানুহজনেও যথেষ্টখিনি মোক সহায় কৰিছে মোক সম্পূৰ্ণ ছাপোৰ্ট দিছে তেওঁলোকে আৰু শাহুমায়ে একদম দেখিছে নহয় পূৰা পুৰি একদম মানে পুৰি আছে আৰু এইফালে মই পূৰা বেলি আছোঁ মানুহজনে পূৰা ঘুগুনি চুগুনি ৰেডি কৰি আছে এনেধৰণে মিলি জুলি যিকোনো কাম কৰা হয় নিশ্চয় ছাকচেছ হয় আৰু বনাই মেলি হৈ গ'ল এতিয়া যাওঁ আৰু দি থৈ আহোঁ ট্ৰেইনিং হোৱা ঠাইডোখৰত সঁচাকৈ আজি কামখিনি কৰি যে ইমান ভাল লাগিছে নহয় এই কাম কৰিবলৈ সম্ভৱ হৈছে মোৰ শহুৰ শাহুৰ মোৰ মানুহজনৰ পৰা তেওঁলোকে মোৰ প্ৰতিটো খোজতে সহায় কৰিছে সেইকাৰণে আজি এই কাম কৰিবলৈ মই পাৰিছোঁ নমস্কাৰ আজি বৰডুবি কৰিপথা গাঁও পঞ্চায়তৰ অন্তৰ্গত সঞ্জীৱনী গ্ৰাম্য সংগঠনত এটা প্ৰশিক্ষণ দিয়া হৈছিলে প্ৰশিক্ষণটোৰ নাম হৈছিলে গ্ৰাম্য সংগঠনৰ চাব কমিটিৰ ওপৰত আৰু 60-70গৰাকী সদস্য উপস্থিত আছে আৰু এই সদস্যসকলৰ যিটো আমাৰ প্ৰশিক্ষণৰ কালচোৱাত দুপৰীয়া আহাৰৰ যোগাৰ আমাৰ মা আত্মসহায়ক গোটৰ সংগীতা ডেকা বৰাই যোগাৰ কৰিলে আৰু তেখেতলৈ ধন্যবাদ যে ইমান কম সময়ৰ ভিতৰত তেখেতে আমাক এই আয়োজনটো কৰি দিলে আৰু ভৱিষ্যতে আমি এনেকুৱা ধৰণৰ প্ৰশিক্ষণত তেখেতকে আমি সহযোগটো বিচাৰিছোঁ আৰু কম সময়তে তেখেতে আমাক দুপৰীয়া আহাৰৰ যোগাৰটো আকৌ এবাৰ মই সংগীতাক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে মই তেখেতক যোগাযোগ কৰি থাকিম বুলি ভাবিছোঁ আৰু মানুহ চাওক আপোনালোকে যথেষ্ট মানুহ আছে আৰু ধন্যবাদ বাইদেউ দুপৰীয়া আহাৰৰ যোগান ধৰিব পাৰি সঁচাকৈ মনটো খুব ভাল লাগিলে আৰু এনেকৈ যাতে মোক সকলোৱে এনেকৈ অৰ্ডাৰবোৰ দিয়ে আৰু দুপৰীয়া আহাৰ বা ৰাতি আহাৰৰ কাৰণে মোক যোগাযোগ কৰে আজি ভিডিঅ'টো চাই কেনে লাগিলে জনাব আগলৈ ধুনীয়া ভিডিঅ' আহি আছে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ